নমস্কাৰ দৰ্শকসকল, মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি প্ৰথমবাৰৰ বাবে আপোনালোকলৈ এটি ভিডিঅ' আনিছোঁ। কেনেকৈনো মোৰ ঘৰৰ ছাদৰ ওপৰত খেতি লগাইছোঁ আপোনালোকে চাওকচোন। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া ভেন্দি খেতি, এয়া বিন লগাইছোঁ, এয়া তিয়ঁহ লগাইছোঁ, ফুলিছে। বনি জলকীয়া, পালেং শাক, ভেন্দি, পালেং শাক, এইখিনি গোটেই জলকীয়া, বেছি জলকীয়া, বিন, তিয়ঁহ, এয়া অমিতা লগাইছোঁ, এয়া ধনিয়া লগাইছোঁ, পুলি হৈছে, নতুনকৈ লগাইছোঁ। বেঙেনাত লাগিব ধৰিছে, ডাঙৰ গছজোপা। এয়া ভেন্দি গছ, ভেন্দি ফুলিব ধৰিছে। তিয়ঁহ গছ, তিয়ঁহ লগা আৰম্ভ হৈছে। মটৰ লাগিছে, এয়া তিয়ঁহ লাগিছে, জালি পেলাইছে। আমাৰ লাগিছে, এনেকৈ দাংবডি বুলিও কয়, লাগিব আৰম্ভ হৈছে। এয়া আমৰ গাছ, আমৰ গছত ভেদাইলতাৰ পাত লাগিছে। নৰসিংহৰ পাত, আমাৰ ঘৰতে ছাদৰ ওপৰত হোৱা শাকখিনি ধুই ল'ম। ইয়াতে বিভিন্ন ধৰণৰ শাক আছে, 10-20মান শাক আছে ইয়াতে। ইয়াতে মচন্দৰী পাত আছে, বন ধনিয়া আছে, ৰঙালাও পাত আছে, পুদিনা আছে, পালেং আছে, এই আটাইখিনি শাক মই এতিয়া কাটি ল'ম।
প্ৰথমতে মই এচামুচ তেল দিলোঁ। লগতে মই জিৰা কেইটামান দি দিলোঁ। শাকত দিবৰ বাবে আমি 4-5টামান জলকীয়া কাটি ল'লোঁ, পিঁয়াজ এটা কাটি ল'লোঁ, নহৰু কেইফুলমান ল'লোঁ কাটি কঁঠাল গুটি ল'লোঁ কাটি 3-4টামান, গাজৰ ল'লোঁ মই 2টা, আলু ল'লোঁ এটা, এইখিনি ঘৰতে লগা ধনিয়া। আপোনালোকে আলু নিদিবও পাৰে, আপোনালোকৰ ইচ্ছা অনুযায়ী। মই আজি বেলেগ ধৰণৰ এটা শাকৰ ৰেচিপি বনাম, সদায় একে খাই থাকোঁ, গতিকে আজি অকণমান বেলেগ বনাম, চাবচোন ভিডিঅ'টো। এতিয়া মই এইখিনি ঢালি দিলোঁ এতিয়া মই শাকখিনি অকণমান লৰাই দিম। এতিয়া মই নিমখ দিলোঁ, এতিয়া মই আটাখিনি মিক্স কৰি দিলোঁ। সকলোৱেতো শাক খাই ভাল পায়, সকলোৱে একেধৰণে বনায়। আজি মই অকণমান বেলেগ ধৰণৰ বনাব চেষ্টা কৰিছোঁ। আপোনালোকে এই ৰেচিপিটো চাবচোন, চাই কেনে পালে ক'ব। এতিয়া আমাৰ শাকৰ ৰেচিপি